তই হ'বলা ঘাঁহ খাই আছ, খা তই ঘাঁহ খাইছ নে বালি খাইছ বাৰু? লগ ৰাইজ, মই ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হে এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আমি যাবলৈ ওলাইছোঁ আঠমঙলা খাবলৈ কইনাৰ ঘৰত। ডাঙৰবোৰ যাবলৈ নাপায় বাবে আমি সৰুবোৰে ওলাইছোঁ। ৰাস্তাত সকলোৱে খুব ফূৰ্তি কৰিলোঁ। আমাৰ অসমীয়া সমাজৰ এই বিয়াৰ নীতি নিয়মবোৰ খুবেই ভাল লাগে দেই। এনেদৰেই সকলোৱে কথা বতৰা পাতি অলপ সময়ৰ পিছত কইনাৰ ঘৰত পালোঁ আৰু চাহ খাই আছোঁ। ভিতৰত দৰা কইনাৰ চিনাকি পৰ্ব চলি থকাৰ বাবে আমি ইয়াতে বহিলোঁ। এনেদৰে অলপ সময় বহি থাকি আমি ভাত খাবলৈ গ'লোঁ। ইমান ধৰণৰ যে খোৱা বস্তু আছিলে, দেখি লোভ লাগি গ'ল। ভাত, দালি, মিঠাই, চব্জি, চিকেন, মটন সকলো আছিলে। ভাত পানী খাই আমি বেছি নৰলোৱে, আমি ঘৰলৈ গ'লোঁ। কাৰণ সন্ধিয়াও আছিল আৰু বহু নিয়ম।